হেল্ল' গাইজ, আহক আমি ঘোঁৰাবন্ধা দিলত আৰু কি পাই চাওঁ। আমি এতিয়া গৈ আছোঁ পাতি ছেকশ্যনৰ ফালে আৰু ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা পাতিবিলাক আহে। আহক তেনেহ'লে আমি পাতিবিলাক চাওঁ কেনেকুৱা দৰ দাম। ক'ৰ পৰা আহিছে দাদা? ক'ৰ পৰা আহিছে? খাইবাতিয়া ওচৰতে। দুজনীয়া বিচনা হ'ব নে সৰু যেন লাগিব? এই সৰু একজনীয়া বিচনা দিম। পাৰ্টি কিনছে এইফালে ভিডিঅ' ৰেকৰ্ডিং হৈ ভিডিঅ' কলিং কৰি আছে। কেই টকা? বিয়াৰাম দুইজনী হয় ন? 400 টকা ল'ব। 400 এই আমাৰ দপথাৰ কৈ দিয়ে কিমান দামী মোবাইল লৈছে এইখন একবাৰ ভাই দেখম অঁ এইবিলাক চব গৰুসুতি প্ৰকল্প। আৰু এতিয়া আপোনালোকৰ যিখন ষ্টললৈকে লৈ আহিছোঁ, এই ষ্টলখনৰ নাম হৈছে দপথাৰ। আৰু ইয়াৰ যিবিলাক প্ৰডাক্ট আছে যেনেধৰণৰ অসমীয়া কণী ধান আছে, মচুৰ দাইল আছে, তিল আছে, এইবিলাক সকলোবোৰ গৰুসুতি পথাৰৰ পৰা অহা। আৰু এই ষ্টলখন হৈছে আমাৰ বন্ধু ৰঞ্জন বৰা আৰু পলক। তেন্তে আহক আমি এই ষ্টলখনত কি পায় চাওঁ আৰু কি বস্তু মই কিনিব পাৰোঁ চাওঁ। মজা লাগে খাই গাখীৰ কি আৰু আছে নাই? মই এফালে লৈ যাম ৰ 50 টকা মই লৈ যাম। কি কৈছে? 50 টকাটো দিছোঁ। আমি থৈ যাওঁ নহয় লৈ যাওঁ আমাৰ আৰু ফল্ডিং মাল ল'লোঁ ঘৰে ল'লোঁ গাড়ীখনত লৈ ঘৰত গ'ল মই ঘৰত গ'লোঁ। যিসকল বন্ধুৱে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মৰমতে ছাবস্ক্ৰাইব কৰি দিব, যাৰ জৰিয়তে মই আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু যিসকলে ফেচবুকত এই ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'টোত দিয়া পেজটো লাইক কৰি দিয়ে আৰু ফ'ল' কৰি দিয়ে আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে। তেন্তে বন্ধুসকল আজিলৈ টাটা বাই বাই, আৰু আগলৈ নিশ্চয় ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মৰম আৰু ছাপৰ্টে মোক উৎসাহিত কৰিব।